মোক যদি কোনোবাই প্ৰশ্ন কৰে যে গাঁৱৰ কি বস্তু ভাল লাগে সেয়া হৈছে মোক এয়া অৰ্থাৎ প্ৰকৃতি। আজি দেওবাৰ মই সময় পাওঁ, সেইকাৰণে বলচোন আমাৰ ওচৰ পাজৰ ঠাই দুই এখন দেখাওঁ। আকাশ আমাৰ ঘৰলৈ আহিছিলে, মই ক'লো ব'লা মোৰ লগতে ওলোৱা, আজি অকমান দেওবাৰ লগতে অলপ ফুৰিও আহোঁ। কোনোবাই যদি মোক প্ৰশ্ন কৰে যে অসম কোনটো সময়ত ফুৰিব লাগে, মই যে ক'ম এই সময়তো ফুৰিবচোন ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি জুন জুলাইলৈকে, কাৰণ এইটো সময়ত অসমত নানা ধৰণৰ ফুল ফুলে। কৃষ্ণচূড়াই চাবনে, ৰাধাৰে চূড়াই চাবনে, সোণাৰুৱে চাবনে, এজাৰে চাব। নাহৰ কাঞ্চনকতো বাৰু এৰিয়ে দিছো এইটো সময়ত। প্ৰথমতে আমি উত্তৰ হাঙিয়ালৈ গ'লো, তাৰ পাছত ভাবিলো যে ঘাটৰ পালে যাওঁ, মানে য'ত ব্ৰহ্মপুত্ৰ নদী আছে। ৰাস্তাতে যাওঁতে বৰ ধুনীয়া মুকলি হাৱা এটুকুৰা পালো, তাতে অকণ টাইম ৰখিলো। ৰাস্তাৰে যাওঁতে কি ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, কিমান যে এজাৰ ফুলিছে। অসমখন যে এতিয়া অকল এজাৰ আৰু কৃষ্ণচূড়া ৰাধাচূড়াৰে ভৰি আছে। মই অকণমান বেছিয়ে প্ৰকৃতি প্ৰেমী, মানে বৰ বিশেষ হাই হুলস্থুল ফাংচনত এনেকুৱাত গৈ ভাল নাপাওঁ। মোক যদি নিজান ঠাইত যদি লৈ যোৱা যায়, মই তাৰ বতাহৰ মাজত বৰ ভাল লাগে। আপোনালোকেও পাৰে যদি কেতিয়াবা এনেকে ওলাই যাবচোন, অকণমান নিজানত নিজকে অকণমান টাইম দিব। লওক এইপাহ ফুল আপোনাকে দিছো, ইমান টাইমলৈকে যে ভিডিঅ'টো যে চালে। এনেতে ভটিয়নি সোঁতত নাও এখন বৰ ধুনীয়াকৈ পাৰলৈ আহিলে, চায়ে মনটো ভাল লাগি গ'ল। পিছে আমাৰো সৰু সুৰাকে পাৰ্টি এটা হৈ গ'ল, স্প্ৰাইট আৰু চিপছ খালো, ইমানেই আৰু। চৰি এইটো মাউণ্টেইন ডিউ। অৱশেষত ৰাস্তাত আহি থাকোঁতে হাতী এটা দেখা পালো, আৰু এনেকৈ আমি যাত্ৰা শেষ কৰিলো। আজিলৈ বাই, ফ'ল' ফৰ মোৰ।